কোনে কোনে কংগ্ৰেছক ভোট দিব? কংগ্ৰেছক ভোট দিলে ভোটটো অপচয় কৰাৰ বাহিৰে কিবা আছে নেকি? সূতা কম্বলৰ ৰাজনীতি কৰিছিলে, সূতা কম্বলৰ ৰাজনীতি আৰু এতিয়া কাম নাই। কংগ্ৰেছ নিশকতীয়া এটাৰ পাছত আন এজনৰ পিছত আন এজন কংগ্ৰেছৰ পৰা গৈ আছে ভিতৰত থাকি পেলাই দেখিছেতো ভৱিষ্যত কংগ্ৰেছৰ যে ভৱিষ্যত নাই, কাৰণ জানিছে যে বাৰম্বাৰ টেঙা আম বিকিব নোৱাৰি। কংগ্ৰেছৰ সমষ্টিটো দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ দখলত আছিল। এই সমষ্টিটো মানে এই সংসদীয় সমষ্টিটো এগৰাকী সংসদে এটা বৃহৎ সমষ্টিত, যিহেতু সংসদীয় সমষ্টিটো ডাঙৰ সমষ্টি, বহুতখিনি কাম কৰিব পৰাৰ অৱকাশ থাকে, কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। ৰাইজে যাৰ বাবে এটা পৰিৱৰ্তন আনিলে 2016 চনত এটা পৰিৱৰ্তন আহিল, 2014 চনত পৰিৱৰ্তন আহিল, তাৰ পিছৰ নিৰ্বাচনতো আহিল। আৰু এই সময়ছোৱাত আপোনালোকে দেখিছে যে এই সংসদীয় সমষ্টিটোত কিমানখিনি কাম হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিবিলাক প্ৰকল্পৰ আধাৰশিলা শিলান্যাস কৰিলে, উন্মোচন কৰিলে, সম্পূৰ্ণ হৈ উঠা, সেইটোৱে প্ৰমাণ। গতিকে এই উন্নয়নৰ যিটো ধাৰাবাহিকতা আমাৰ ৰাজ্যখনত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত যিখিনি কাম হৈছে, সেই ধাৰাবাহিকতা ৰক্ষাৰ স্বাৰ্থত আমাৰ দৃঢ় বিশ্বাস যে এই সংসদীয় সমষ্টিৰ ৰাইজে এইবাৰ NDA প্ৰাৰ্থীক বিপুল ভোটৰ ব্যৱধানত ইয়াৰ পৰা জয়ী কৰিব। ভাল। মাজুলীত গৈছোঁ, সাংঘাতিক ধৰণৰ উৎসাহ কৰ্মকৰ্তাসকল ৰাইজৰ, কাৰণ আজি মাজুলী সমষ্টিটো নতুনকৈ অন্তৰ্ভুক্ত হৈছে এইবাৰ যোৰহাট সংসদীয় সমষ্টিত। আৰু মাজুলীত কল্পনা কৰিব নোৱাৰা ধৰণৰ কাম NDA চৰকাৰখনৰ দিনত সম্ভৱ হৈছে। আজি যোৰহাটৰ পৰা মানে নিমাতীৰ পৰা মাজুলী সংযোগী দলং, ইপিনে উত্তৰপাৰ সংযোগী দলং, এনে যিবোৰ কাম হৈছে, ৰাস্তা পদূলিকে ধৰি জিলা হৈছে, কোনে কংগ্ৰেছক ভোট দিব? কংগ্ৰেছক ভোট দিলে ভোটটো অপচয় কৰাৰ বাহিৰে কিবা আছে নেকি? সূতা কম্বলৰ ৰাজনীতি কৰিছিলে, সূতা কম্বলৰ ৰাজনীতি আৰু এতিয়া কাম নাই। আমাৰ চৰকাৰখনে যিবিলাক কৰিছে, এইবিলাকে একেবাৰে দৰিদ্ৰ নিঃস্ব শ্ৰেণীলৈকে যিবিলাক আঁচনি লৈছে, আজি আয়ুষ্মান ভাৰতৰ জৰিয়তে কিমান দৰিদ্ৰ পৰিয়াল উপকৃত হৈছে, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই দিছে, কিমান উপকৃত হৈছে, ৰেচন কাৰ্ড দিছে, উপকৃত হৈছে, অৰুণোদয় দিছে, উপকৃত হৈছে। অসমৰ 14টা লোকসভা সমষ্টিত কেনে চলিছে নিৰ্বাচনী প্ৰচাৰ? এইবাৰ জনতাই বিচাৰিছে কোনটো দলক? পুৱাৰ পৰা নিশালৈ কেনেকৈ চলাইছে নেতাই প্ৰচাৰ? 14টা সমষ্টিৰ ভোটাৰৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, নেতাৰ সৈতে 24 ঘণ্টা। পাৱাৰ্ড বাই ডেটা মেচিন। এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি? নেতাৰ পৰা কি আশা কৰিছে জনতাই? কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক? চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা। ষ্টাৰ চিমেণ্ট, টাইমেড, গ্ৰাউণ্ড জিৰ'। পাৱাৰ্ড বাই ডেটা মেচিন।